ই-ৰিক্সাৰ শ্ব'ৰুম আহি পালোঁ। এতিয়া আমি ফাইনেলি আমি ই-ৰিক্সাৰ শ্ব'ৰুম আহি পালোঁ, এই হিৰকৰ শ্ব'ৰুম। এতিয়া ই-ৰিক্সাৰ বিষয়ে মোৰ একো নলেজ নাই, কিন্তু হিৰকৰ পৰা ই-ৰিক্সাৰ বিষয়ে কেইটামান একদম প্ৰাথমিক সৰু সৰু কথা শিকিম আৰু আপোনালোকক দেখুৱাম। প্ৰথমতে ই-ৰিক্সাখন এবাৰ চাৰ্জ দিলে কিমান কিলোমিটাৰ যায়? এইখন ই-ৰিক্সা এটা মোটামুটি ধৰি লওক 100-120 কিলোমিটাৰতে আৰম্ভ কৰিব পাৰি। 100-120 কিলোমিটাৰ আৰম্ভ কৰিব পাৰি। আৰু ফুল চাৰ্জ হোৱাতে কিমান টাইম? ফুল চাৰ্জ আপোনাৰ 8 ঘণ্টা লাগিব। 8 ঘণ্টা। এবাৰ ফুল চাৰ্জ দিলে কিমান টকা বিদ্যুতৰ পৰা জানে? আপোনাৰ 20-30 টকা বিদ্যুতৰ বিল যাব পাৰে। বঢ়িয়া। মাত্ৰ 30 টকা, আমি বেছিটোৱে ধৰিলোঁ। 30 টকা খৰচ কৰিলে 120 কিলোমিটাৰ চলাব পাৰে। আৰু যদি এইখন আমাৰ তেলৰ গাড়ী হ'ল হয়, তেতিয়াহ'লে 30 টকা নহয়, 120 কিলোমিটাৰ চলোৱাৰ কাৰণে 500 টকা লয়। 5 লিটাৰ 500 টকা লয়। আৰু এখনত কি লাইচেঞ্চ লাগে না ড্ৰাইভাৰক চলাত? লাগে, লাইচেঞ্চ লাগে। নাম্বাৰ প্লেট পলিউশ্যনটো নালাগে, বেটাৰী পলিউশ্যন নালাগে। এতিয়া ইন্ধনত নহ'লে পলিউশ্যন লাগে। আৰু বেটাৰী আপোনাৰ এইখনৰ আপোনাৰ 1 বছৰ গেৰাণ্টিও আছে। বেটাৰী গেৰাণ্টি 1 বছৰৰ কাৰণে আপোনাৰ টেনশ্যন নাই। গেৰাণ্টি না ৱাৰেণ্টি? ৱাৰেণ্টি আছে। ৱাৰেণ্টি আৰু ৰিপ্লেচমেণ্ট হয়, যদি আপোনাৰ বেটাৰী ৰিপ্লেচ কৰি গেৰাণ্টি হয়। গেৰাণ্টি তাৰপিছত আৰু এখন আমাৰ স্কুটিও আছে। এই স্কুটিখনত নাম্বাৰ প্লেট নাথাকে নেকি? এইখনৰ তাৰমানে গভমেণ্টৰ ৰুল মতে যদি 45 স্পীডত তলত হয়, তেতিয়াহ'লে কোনো কাগজ নালাগে, মানে RTOৰ কাগজ ল'ব নালাগে। চলাজন নালাগে। যদি 45 তলত হয়, যদি এইখন 45 বেছি তলত হয়, এইখনৰ মানে কাগজ কৰিব নালাগে। চলাই ইচ্ছুকটো কৰিব পাৰে, ইচ্ছুকটো কৰিলে আপোনাৰ কাৰণে নিজৰ কাৰণে মানে এতিয়া ইয়াৰ পৰা এতিয়া আমাৰ ঠাণ্ডা পাৰ্টি দিব আমাক গাড়ী ল'বা। আমি ফাইনেলি গাড়ী লৈ এতিয়া টেষ্ট ড্ৰাইভ লৈয়ে যাম। টেষ্ট ড্ৰাইভ নহয়, একদম ঘৰত লৈয়ে যাম। এতিয়া গাড়ী আমি ঘৰত লৈয়ে যাম। অঁ, এইটো মানে চলাই আছে। আজি প্ৰথম চলাইছোঁ ন? আজি প্ৰথম চলাইছোঁ। এই প্ৰথম হাত দিছি। একো নাই। এটা প্ৰত্যেকটা খালা বদলিকে চলি আছে, শিকি লৈছে আৰু এতিয়া যাব লাগিব না।